Oke aku. Guru video nim nih. Guru video nim nih. Itu gimana nam? Jadlah tuh? Ada jadlah tuh cuma টকা কিমান দিছিলে এনছিলে জানো তো কমে দাম হ'ব চাগে 100 টকা মান কানো সাইজটো ফুটবলটো টাইপ যে খেলিব পাৰি খাব পাৰি হয় না 5 নম্বৰ 5 মই সৰু হ'ব অলপ 4 নম্বৰ মান হ'ব নেকি ইতিহাস আখি আছে যোনফালে যা ধোৱাখিনি হেবনে যায় মা কৈছা মোক হেকানে বাটত মুতিব নালাগে বাটত মুতিলে এইজন ব্যক্তি বুলি কিমান দিনৰ পৰা এইজনে বাটত মুতিছে এইজনে কিমান দিনৰ পৰা মুটাই নাই মই ফালতু কথা কৈছো তাতে এইখিনি আনি এইখিনি দিব আপুনি এনেকৈ উইকেল থৈ এনেকৈ ৰাখি দিব তাতে সেই তাৰিখত থ'ব আৰু তাৰপিছত তেতিয়াই সেই ছোৱালীজনী ওলাই আহিব ওলাই যেতিয়া আহিব ওচৰত আপুনি এনেকৈ ধৰিব মানে আপোনাৰ নাতিজনী দেই আপুনি এতিয়া ক'ব যে সেই তাত থকে যা বস্তু খালি এতিয়া কেটকা দিব এইটো আৰু পইচা এইটো হেৰি নাই মই সেইটো বিশ্বাস নকৰো তলা ভিতৰত চাবি টিভি বস্তুটো নাই মই মিলাই আছো ই ওলাব ইয়াক কৈছো চাবলে চাব গানটো নহ'লে ইয়াৰ ভাগ্য হয়নে চাব ইয়াক মই টিভিত দেখাম নি মই ওলোৱা গানটো চাওঁ এইটো টিভি দিছে বুলি ক'ব শিকি পিনে চাব কি কৰিব লাগিব তাৰ অকল ফোনত বিজি আনিলি তহঁতি আও হৈ আঠ একদম জেগাত থৈ দে যা অৰ্ডাৰ দিয়া কোনে এই নীল ক'ত থ'ব লাগে জাগাত নাতি আহিব নাতি আহিব লাগে হয় না যোৱা জটিয়ালে কেতিয়া আহিবা হা এনেকৈ আহিবা কৰি এইকণমানটো দিবা ক'ত দিম এইকণমানটো দিবা আৰু এনেকৈ দিম এনেকৈ আহিম তোমাৰ লগত এটা এইকণতে বহিব মই যাম না যোৱা এইকেইটাক যোৱা ভালকে খোৱা ঐ কেবল আছে চাবে ঐ টিভি কেলে ঘূৰি চাইছা তাই লৈ চোৱা আৰু এখন বাঢ়িছে ঐ তোমালোকে পুৰা হাঁহি হাঁহি কথা পাতি থাকা দেই তাই ইনষ্টাগ্ৰামত বহুত ফলোৱাৰ হৈছে বিট দিয়া মোৰ নাহে আকৌ ঐ এইটো বইলে বে ছোৱালীবোৰ সেইবোৰ ভাবি থাকে মই কেনেকে গোটা এই তাই কামকে লাইক মাৰিছে মোকো মাৰিছে দি দিম বে মই এইটো মোৰ 30,000 মান আছে পোলা তেনেকে টেকনিকটো ভাল ন জলদি ধোৱা নাহোঁতে দে এইটো আকৌ সেইফালে ধোৱা দি দিবি তৰা যায় বোলে তৰাৰ লগত যোন যায় ৰকেটখনৰ লগত কোন যাব জোন হ'ল ছোৱালীৰ নাম তাইৰ লগত নহয় জোনৰ লগত তৰা যায় তৰাৰ লগত জোন যায় এটা লগত বেলি যাব টিব্বৰ লগত কোন যায় লগত মই থাকিলে সমনীয়া বেয়া মানে টিব্বৰ লগত কোন যায় এইটো জোনৰ লগত তৰা যায় এইটো জোনৰ লগত পোৱা নাই বাৰু তোমাৰ লগত কোন যায় মোৰ লগত জগৰাকী সৃষ্টি হোৱা নাই চাগে এজনী সৃষ্টি মই নিজে বনাম আৰু ৰবটৰ টাইপত জোনৰ লগত তৰা যায় তৰাৰ লগত জোন যায় তোমাৰ লগত মই থাকিলে সমনীয়াই বেয়া পায় আকৌ এবাৰ আমি বেয়া নাপাং ন সমনীয়াই বেয়া পায় বহুত থাকে আনে লগাই দিম মই ফটো কৰি মাৰি দিম মই ফটো কৰি মাৰি দিম ঐ পিছপিনে তই হেঁতি উঠিব ন কম ঐ যোৱা ঐ হেৰি দেই বুজি পাই তোমাকে যে মই ভাল পাওঁ
চ' আপোনালোকে গম পায় মৰম মিচিচিপি শ্বুট চলি আছে বৰ্তমান গোটেই ছোৱালী টিমটো মোৰ লগত আছে মেইন কেৰেক্টাৰ প্লে কৰিছে তোমাৰ নামটো কৈ দিয়া সংস্কৃতি প্ৰিয়ম হাজৰিকা কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি বহুত ভাল লাগিছে আগতে কৰিছিলানে নে এবাৰ প্ৰথম নাই এবাৰ প্ৰথম আগতে কভাৰ ভিডিঅ'জ কৰিছিলোঁ অফিচিয়েল ভিডিঅ' চাইডত আছিলোঁ হয় আৰু টিমটোৰ লগত কাম কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোমাৰ অকণমান বায়'গ্ৰাফীটো জানিলে ভাল লাগিব ঘৰ ক'ত মোৰ ঘৰ যোৰহাটত মই ক্লাছ 9ত পঢ়ি আছোঁ চেণ্ট মেৰিজ হাইস্কুল চিনেমাৰ আৰু ঘৰত কোন কেনেকৈ আছে ঘৰত মা পাপা মই ভাইটি আৰু আপোনালোকে আশীৰ্বাদ কৰিব কি আছিলে নামটো আকৌ পাহৰি গৈছিলে সংস্কৃতি প্ৰিয়ম হাজৰিকা আৰু যাতে ভাল ভাল কাম কৰিব পাৰে তাই ধন্যবাদ তিনিজনী ছোৱালী বহা দুটা ল'ৰা বহা মাজে মাজে তুমি এজনী বহিব লাগিব দেই আৰু দুজনী বহা এজনী এইকণলৈ আহাচোন আজি খানা শ্বুটিঙত অকল ভাত ঐ চেণ্ডেল বহি ল'ব লাগিব আমাৰ ডাইৰেক্টৰ চাই হুন্দা ভাত দিছে খাই কেনেকুৱা লাগিব এক্সপিৰিয়েঞ্চটো কোৱাচোন নোখোৱা আগতে খুন্দা ভাতৰ কথাটো মই নকওঁৱেই তো কথাটো এনেকুৱা ঠিক আছে প্লেচটো মাৰিছে ঠিক আছে কোৱা মদৰ লগত যদি চাকমাটো নহয় সেইটো মদ খোৱা নহয় দেই আৰু ভাতৰ লগত যদি একো এটা নহয় মানে আঞ্জা হওক মাংস হওক নিমখ সেইটো নকঙে আৰু ইডোখৰ বুজিছে ন ভাতটো কোনোবাই দি দিব নেকি দিব ভাত খাব লৈছা ন ভাত খাব লৈছা অকল সুন্দা ভাত কিন্তু তাৰ লগত একো নাই আঞ্জা একো নাই ভাত খাবা ন তোমালোকে আমাৰ বিলনীয়া কিবা লাগিব নি কি লাগিব খাই হ'ল যদি উঠা তোমালোকে খালী কৰি দিলা উঠা ঐ ঐ জলকীয়া দি দিয়া জলকীয়া নাই নহয় আনিব লাগিব এলইডি মাংসখিনি নোখোৱাকৈ নাহোঁ খালি ভাজি দিয়াৰ পিছত তাৰপিছত পানী দিবি নহয় নহয় তোমালোক আগলৈ আহা মই ফ্ৰেমত চাম মাইনা তুমি অকণ ইফালে আহাচোন অঁ আৰু অঁ ঐ তাইৰ লগত কোনোবা এটা যোৱাচোন কথা চথা পাতা এক সন্ধিয়া গোটেই মখাই কামত লগা কথা পাতা অঁ পানী দিয়া অকমান অকমান ঐ হ'ব হ'ব ল' হ'লে নেক্সট চাই চাই দিয়ে তাইক অ'কে হ'ব ভাতখিনি অকণমান উঠাই লোৱা আকৌ এই ডিছপ'জেল পৰা ঢলা ঢালিবা দেই কি হ'ল তোমাক নিদিলে যে মোৰ বহুত বাকী মই নিজে মেইন মালিকটো ফেমৰ পৰা বাহিৰ হৈ গৈছো বিৰাট ভাল লাগিছে অন্তৰ মই এতিয়া ৰোহন চানলৈ মনত পৰি গৈছে আমিনো মান না চলা দুটকা নিজকে লাগিছে এনেকৈ একা হৈয়া কৰিব নাপায় মোক কিন্তু দেই বহুত দুখ পাইছো মই